বলকচোন আমি আমাৰ সৰুদাইনো কি বস্তু বনাই আপোনালোকক অলপ অলপকৈ দেখাওঁ। প্ৰথমতে যায় ঘৰৰ ফ্ৰণ্টত পাব ফুল, ভিতৰতনো কি আছে অলপ অলপকৈ দেখাওঁ আপোনালোকক। বলকচোন ভিডিঅ'টোৰ যোগেদি চাওঁ আহক। বস্তু বনোৱা সঁজুলিবিলাক চাওঁ। আচলতে আমাৰ সৰুদাই বাঁহৰে বহুত ধুনীয়া ধুনীয়া বস্তু বনায়। লগতে মই যোনদিনাখন ভিডিঅ' কৰিছিলোঁ ন, সিদিনা সৰুদাৰ ভাগৰ আছিলে প্ৰগ্ৰাম, প্ৰগ্ৰামলৈ বস্তুবোৰ লৈ গ'ল। বেছি বস্তু ঘৰত নাছিলে, যিকেইটা আছে আপোনালোকক তাকে দেখাইছোঁ। যদি আপোনালোকে এইফালে আমাৰ সৰুদাৰ বাহিৰে সৰু বৌ জানে বনাবলৈ। সৰু বৌ কি বনাইছে এতিয়া? দি দিব কওক এতিয়া কি বনাইছে? মানুহজনী মুখখন ভালকৈ দেখা নাই। তাই নিজে বনাইছে, কেনেকুৱা লাগিছে জনাব। উঠি থকা মানুহটো চব বনাব লাগে। আকৌ বজা নেদেখিলে ৰাইজে। এইফালে আমাৰ গুলটি বজাৰ পৰা আপোনালোকে চাই থাকক। দে জল্দি কৰ আকৌ, মোৰ ফালে নামাৰিবি, সিফালে মাৰ। বাহ 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 বাহ। ইয়াত থকা চব বস্তুতকৈ মই এইটো বস্তুৱে বেছি ভাল লাগিছে। চাকৈ আৰু আছে কিবা কিবি, আৰু আছে এইটো সজাব পাৰে ফুল, এইবিলাকে পকা হ'ল যে পানী বেছিকে ঢালি দিলি বোলো গৰম পানী কিবা হ'ব বুলি কওঁতে চাই থাকিব। আগলৈ ধুনীয়া ধুনীয়া ধামাকা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। তো ভিডিঅ'বিলাক চাব আৰু ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰি। আপুনি গাইজ পাগল বুলি নক'ব, যি টি ভিডিঅ' কৰি আছোঁ, যিহেতু ভিডিঅ' কৰিবলৈ একো কণ্টেণ্ট নাই। যি পাইছোঁ তাকে কৈছোঁ আৰু লগতে সৌদাহঁতৰ বস্তুবিলাক দেখুৱালোঁ। হেল্ল' এভৰিৱান, বহুত সময়ৰ পাছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। ভাবিলোঁ আজি মাংস বনাওঁ, লগতে আপোনাৰ লগতো শ্বেয়াৰ কৰোঁ মইনো কেনেকৈ মাংস বনাওঁ। বলকচোন কেনেকৈ মাংস বনাওঁ, তাৰ বাবে কি যোগাৰ কৰি লৈছোঁ আপোনালোকক অলপ অলপকৈ দেখাই দিওঁ। এয়া মই মাংসত বনাবলৈ দুটামান আলু কাটি লৈছোঁ, লগতে এইখিনি মাংস আৰু দুটা মিডিয়াম চাইজত পিঁয়াজ কাটি লৈছোঁ, লগতে এটা মিডিয়াম চাইজত বিলাহী কাটি লৈছোঁ। এফালে আছে আদা নহৰু পেষ্ট। অলপ বনাই থাকোঁ, লগতে আপোনালোককো দেখাই থাকোঁ। তেতিয়াহ'লে এফালে কেৰাহী তেল পাতি দিছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকক কেনেকৈ বনাওঁ। তেল গৰম হৈছে আৰু ভালকৈ পকিবলৈ দিম। তাৰপিছত পিঁয়াজখিনি দিম।
যদিও আপোনালোকক মই কৈছিলোঁ যে মাংসৰ ৰেচিপিটো শ্বেয়াৰ কৰিব নোৱাৰিলোঁ, আধাতে এৰিব লগা হ'ল। কাৰণ পিতাহঁতৰ গাটো ইমানে বেয়া কৰিলে মই ভিডিঅ' কৰি থাকিবই নহ'লে, তাৰ বাবে বহুত চৰি। আৰু পাৰিলে কেতিয়াবা মই আপোনালোকক ৰেচিপিটো শ্বেয়াৰ কৰি দিম। আজি ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় লৈছোঁ। অন্য এটা ভিডিঅ' অনা পাতিছোঁ। আজিলৈ বাই বাই।